ক'লা হৈ গৈছে তোক চাওক হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মৃগাংক পাতত বন্ধুসকল তো আজি মজা এটা প্লেচত গৈ আছোঁ তো আজি আমি গৈ আছোঁ পাহাৰলৈ পাহাৰত মানে গৈ আছোঁ গা ধুবলৈ তো ভিডিঅ'টো চাই দিব শেষত আজি বহুত ধামাকা হ'ব তো বলক তেনেহ'লে এতিয়া পাহাৰলৈ আমাৰ ছাৰে মজাকৈ ওলাই লৈছে বডি বিল্ডাৰ ओ ये क्या पोज है ये भाई तुम कहाँ जा रहे हो या देखिए আপোনালোকে পোজ দেখা আছে তেওঁ বডি বিল্ডিং কৰি আহিছে জাৰ্মানীৰ পৰা তেওঁ জাৰ্মানীৰ পৰা বডি বিল্ডিং কৰি আহিছে দেখিছে পোজ দেখা আছে তেওঁ নো 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 ক'ত আছে গাইছ মজাকে তেল তেল পাই ল'লো এতিয়া গৈ আছো পাহাৰলৈ তো গাইছ মজাকে তেল তেল পাই ল'লো এতিয়া গৈ আছো পাহাৰলৈ ভিউটো এবাৰ চাওক তো আৰু ইয়াৰ পৰা বেছি দূৰ নাই ঘৰবিলাক চাওক তো গাইজ ভিউটো চাওক এবাৰ গাইজ ফাইনেলি আমি আহি পাই গ'লোঁ তো মজাকৈ ইয়াত বাইকখন থ'ম এই মানুহ ঘৰত তো এতিয়া মজাকৈ যাম পাহাৰলৈ তো ভিডিঅ'টো চাই দিব শেষলৈ তো আজি বহুত ধামাকা হ'ব তো ইয়াৰ পৰা যাব লাগিব আমি 2 কিলোমিটাৰমান ওপৰলৈ তো গৈ আছোঁ তো চাই থাকক ভিডিঅ'টো এয়া আমাৰ পাৰ্টি দেখিছে চেণ্ডেল পিন্ধি বেগ লৈ তো গাইজ ইমান কষ্ট কৰি তো মজাকৈ শিল বগাই বগাই আহি আছোঁ ৱাটাৰফলছ গা ধুবলৈ তো চাই থাকক ভিডিঅ'টো গৈ আছোঁ দেখিছে কিমান ডেঞ্জাৰ জেগা তো গৈ আছোঁ আৰু গা ধুবলৈ বহুত খাতৰা জেগা দি আহি আছোঁ এইফালে আমাৰ এইবিলাক চাওক কি যাব লাগিব আকৌ পাহাৰ ওপৰ লাগিব আকৌ চাওক না কিমান ডেঞ্জাৰাছ জেগা বম চাল লাগিছে ইমান ধুনীয়াকৈ বহি আহিছে চাওক না এবাৰ কিমান সুন্দৰ ফিল বে অ' মাই গড চৰকাৰী চাওক আমাৰ পাটনাৰবিলাক গা ধুই আছে মজাকৈ মই গাইছ দেখিছে তো গাইছ কেনেকুৱা পাইছে তো আৰু ওপৰলৈ গৈ আছোঁ আৰু দেখাম তো ভিডিঅ'টো চাই থাকক শেষলৈ জেগা চাইছেনে ইমান এটা ভয়ানক জেগা তো গাইছ ফাইনেলি আহি পাই গ'লোঁ সেইফালে ওপৰত আৰু থাকিলে ওপৰত নাযাওঁ আৰু বহুতো যাব লাগিব তো এতিয়া মজাকৈ গা পা ধুলোঁ যিহেতু 2টা বাজিলে গোটে যাব লাগে ঘৰত এতিয়া ঘূৰা ঘূৰি যাওঁ গৈ পেলাই গা ধুই আছে আমাৰ গাইছ লাইফত এনেকুৱা এনজয় আৰু নাপাব খুলি গৈছি গাইছ চাওক
গাইছ বস্তুটা চাওক এইবিলাক চাওক শিলবোৰ চাওক শিলবোৰ গোটেই কলা হৈ গৈছে তেওঁক চাওক এইবোৰ চাওক আৰু চাওক গাইছ ভিউটো চাওক এবাৰ অ' মাই গড গাইছ ভিউটো চাওক এবাৰ তো গাইছ মজাকৈ এতিয়া গা পা ধুই আহি আছোঁ ঘৰলৈ বহুত ধুনীয়া এটা এক্সপিৰিয়েঞ্চ চাওক আমাৰ এই পাৰ্টিবিলাক গৈ আছে বহুত ধুনীয়া লাগিল কেনেকুৱা লাগিল কিন্তু ভাল লাগিলে এক্সপিৰিয়েঞ্চটো কেনেকুৱা লাইফত এনেকুৱা আৰু দেখা পাম নে নাপাম ঠিক নাই আৰু তো গাইছ কমেও 5 কিলোমিটাৰ ওপৰত হ'ব খোজকাঢ়ি যোৱা তো যাওঁতে যেনেকুৱা ধুনীয়া লাগিছিলে আহোঁতেও ইমান ভালে লাগিছে বাৰু তো আমি মই আহি আছোঁ যে হিন্দুস্তান হৈ আছে তো দিয়া দৃশ্যটো চাওক আমাৰ মানুহে গা ধুই গৈ আছে বহুত ধুনীয়া লাগিছে তো গাইছ আৰু ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ আৰু তো ভিডিঅ'টো কেনেকুৱা পালে জনাব তেনেহ'লে আজিলৈ বাই বাই